নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জিচুলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত আলোচনা কৰিম আছাম হিষ্টৰী MCQ কুৱেশ্যন কেইটামান। বলক আমি এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো হৈছে, কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত বুৰঞ্জী লিখুৱাইছিল? ইয়াৰ ভিতৰত অপশ্যন আছে এ চুকাফা, বি ৰুদ্ৰসিংহ, চি চুহুংমুহুং আৰু ডি হৈছে গদাধৰ সিংহ। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন চি চুহুংমুহুং। চুহুংমুহুঙে প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত বুৰঞ্জী লিখুৱাইছিল। নেক্সট কুৱেশ্যনটো হৈছে, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছে? ইয়াত অপশ্যন আছে 1826 চনত, 1826 চনৰ 24 ফেব্ৰুৱাৰী, অপশ্যন বি হৈছে 1826 চনৰ 20 জানুৱাৰী, অপশ্যন চি হৈছে 1825 চনৰ 14 জানুৱাৰী, অপশ্যন ডি হৈছে 1828 চনৰ 2 মাৰ্চত। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ 1826 চনৰ 24 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যনটো হৈছে, শৰাইঘাটৰ যুদ্ধ কোন দুটা পক্ষৰ মাজত হৈছিল? ইয়াত অপশ্যন আছে আহোম আৰু ব্ৰিটিছৰ মাজত, আহোম আৰু মোগলৰ মাজত, আহোম আৰু কোচৰ মাজত, মোগল আৰু ব্ৰিটিছৰ মাজত। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি আহোম আৰু মোগলৰ মাজত। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা কেতিয়া হৈছিল? ইয়াত অপশ্যন আছে, অপশ্যন এ হৈছে 1857 চনত, অপশ্যন বি হৈছে 1861 চনত, অপশ্যন চি হৈছে 1854 চনত আৰু অপশ্যন ডি হৈছে 1853 চনত। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে 1861 চনত। নেক্সট কুৱেশ্যনটো হৈছে, হিউৱেন চাং কাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল? ইয়াত অপশ্যন আছে এ পুষ্কৰ বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, চি ভাস্কৰ বৰ্মন আৰু ডি হৈছে ৰত্নপাল। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে, আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন আছে এ চুকাফা, বি চুহুংমুহুং, চি গদাধৰ সিংহ আৰু ডি হৈছে ৰাজেশ্বৰ সিংহ। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ চুকাফা। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ শিৱাজী বুলি কাক জনা যায়? ইয়াত অপশ্যন আছে লাচিত বৰফুকন, গদাধৰ সিংহ, ৰুদ্ৰসিংহ আৰু অপশ্যন ডি হৈছে চিলাৰায়। ইয়াত শুদ্ধটো হৈছে অপশ্যন এ লাচিত বৰফুকন। লাচিত বৰফুকনক অসমৰ শিৱাজী বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, কুশল কোঁৱৰক কোনটো আন্দোলনৰ সময়ত ফাঁচি দিয়া হৈছিল? ইয়াত অপশ্যন আছে অসহযোগ আন্দোলন, বি আইন অমান্য আন্দোলন, চি ভাৰত ত্যাগ আন্দোলন, ডি হৈছে স্বদেশী আন্দোলন। ইয়াত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ভাৰত ত্যাগ আন্দোলন। 1943 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, আহোমৰ শাসনকালত বৰবৰুৱা আৰু বৰফুকন পদবী দুটা কোনে সৃষ্টি কৰিছিল? ইয়াত অপশ্যন আছে অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি হৈছে শিৱসিংহ। ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহ শাসনকালত বৰবৰুৱা আৰু বৰফুকন পদবী দুটা সৃষ্টি কৰা হৈছিল। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি মোৰ এনেকৈ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ যদি এনেকৈ ভিডিঅ' পাই থাকিবলৈ বিচাৰে